নাৱত যদি আপুনি ইয়াত আহি মেলি নুঠে তেন্তে তো সাঁতুৰিব নাজানিলে ডুবিয়ে যাম, পৰিলে ডুবিয়ে যাম আৰু এইটো যদি। চ' হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি মই গৈ আছোঁ চান্দুবি বিল লগৰ এটাৰ লগত। ফাৰ্ষ্ট টাইম গৈছোঁ আৰু ইয়াত মই এনেও গুৱাহাটীত অহা কেইমাহমান হৈছেহে। চ' যিমানখিনি জেগালৈ যাম মানে ফাৰ্ষ্ট টাইমে যোৱা হ'ব এনেকুৱা মানে ফুৰিবলৈ যোৱা জেগাবোৰৰ কথা কৈছোঁ, ব্লগ বনাবলৈ যিবিলাক জেগাত যাম মানে। চ' আপোনালোককো দেখুৱাই যাম। বাকী এটাই প্ৰাৰ্থনা কৰিছোঁ, বতৰে যেন আমাক লগ দিয়ে। যিহেতু মোৰ একশ্যন কেমেৰা নাই, একো গোপ্ৰ চপ্ৰ নাই, তো এনেকৈ মটো ভ্লগিঙৰ টাইপত ক্লিপছবিলাক লৈ আছোঁ। পিছলৈ ছাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ বাঢ়িলে মই এনেও অতি সোনকালে লোৱাৰ কথাই ভাবি আছোঁ। আপোনালোকে অলপ ছাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ অলপ বঢ়াই দিয়ক, তেতিয়া গোপ্ৰ এটাত খৰচ কৰিম আৰু। তো বাকী ইমান এটা ধুনীয়া এইখিনি পাহাৰ এতিয়া দেখি গৈ আছোঁ আগবাঢ়ি। 1 hour later. যিহৰ ভয় আছিলে সেইটোৱে হ'ল, বৰষুণ দিলে ৰাস্তাত। আপোনালোকে মানে ৰাস্তাটো দেখি নিশ্চয় গম পাইছে, পূৰা তিতি আছে, চিপকৈ দি আছে। চ' গাইজ, চাৰ্টৰ অৱস্থা দেখি নিশ্চয় গম পাইছিলে অলপ আগত বহুত বৰষুণ দি আছিলে, সেইটো কাৰণে এইটো জিৰণি চৰাত অলপ ৰখিছিলোঁ, জিৰণি চৰাটোত। এতিয়া অলপ বৰষুণ কমিলে গৈ থাকোঁ। আৰু বাইকত আহোঁতে চাৰ্ট পেণ্ট পূৰা শুকাই গ'ল, পূৰা তিতি গৈছিলে। আৰু এতিয়া শুকান ৰাস্তা পাই গৈছোঁ। আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখিছে, পূৰা ৰাস্তা শুকান আছে। এইডোখৰত বৰষুণো নাই দিয়া। আকৌ এখন সংৰক্ষিত বনাঞ্চলৰ মাজেদি সোমাই আমি গৈ আছোঁ। আৰু তাৰপিছত ফাইনেলি আমি আহি পাই গ'লোঁ। আহি মেলি এনেকুৱা এটা দৃশ্য দেখিবলৈ পাইছোঁ, যিখিনি আপোনালোকক চাৰিওফালে দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে চাই লওক। যি কি নহওক, কিবা এটা খাবলৈ মন গৈছে, চানাকে খাই লওঁ কেইটামান। আৰু চানা দানা খাই মেলি এতিয়া বিলৰ ফালে গৈ আছোঁ। আৰু আজি অলপ মানুহ বেছি হৈছে, মানে মই শুনাত ইয়াত মানে ইমানো বেছি মানুহ নহয়। আজি ছানডে হয়তো অলপ চলপ মানুহ হৈছে। আৰু চান্দুবি বিল, ইয়াত আহি কিনে এটা কৰিবলগীয়া কাম হৈছে নাৱত উঠা। নাৱত যদি আপুনি ইয়াত আহি মেলি নুঠে তেন্তে তো আধৰুৱা হৈ যাব আপোনাৰ ইয়ালৈ অহা। গতিকে আমি নাৱত উঠিম এতিয়া। প্ৰথমতে টিকেট কাটি লওঁ। টিকেটৰ দাম হ'ল 100 টকা পাৰ পাৰ্চন। আৰু ইয়াত নিয়মবিলাক লিখা আছে, কিছুমান নিয়ম লিখা আছে, মই এতিয়া পঢ়ি নিদিওঁ। আপোনালোকে যদি পঢ়িব বিচাৰে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব। আৰু নাৱত উঠিম যেতিয়া, ছেফটি মেইন, পানীত যিহেতু গৈ আছোঁ। চ' সেইখিনি লাইফ জেকেট আছে, মই পিন্ধি ল'ম এতিয়া এটা। ইয়াত এনেধৰণৰ কিছুমান ঘৰো আছে, য'ৰ পৰা আপোনালোকে দৃশ্যৰ মজা ল'ব পাৰে, ফটো মাৰিব পাৰে। বহুতকেইটা ঘৰ আছে এনেকুৱা। নাওকেইখন কিন্তু ধুনীয়াকৈ কালাৰ কৰা আছে। বেছি লেকচাৰ নামাৰি নাৱত বলক উঠোঁ, আপোনালোকক দেখুৱাওঁ। 100 টকাৰ টিকেটত তেওঁলোকে 25 মিনিট নাৱত উঠাব বুলি কৈছে। চাওঁচোন কিমান টাইম উঠায়। ত' গাইজ, আমি নাৱত উঠি আহি মেলি একদম পানীৰ মাজত পাই গ'লোহি। এইফালে আমাৰ লগত দাদা এজন আছে, আৰু মোৰ লগত থকা কেইটাই লাইফ জেকেট পিন্ধা নাই। সিহঁতি একদম নেশ্যনেল লেভেলৰ ছুইমাৰ হয়। সেইফালে সেইখিনি পদুম ফুল, কিন্তু ছিঙিব নোৱাৰোঁ, বহুত তলত আছে শিপাডাল। 7 ফুট দ মানে সাঁতুৰিব নাজানিলে ডুবিয়ে যাম, পৰিলে ডুবিয়ে যাম আৰু এইটো যদি নাথাকে। 25 মিনিটটো হোৱা নাই, কিন্তু 15 মিনিটৰ ওপৰত হৈ গ'ল, সেইটোতো পাক্কা। বাকী ভালেই লাগিলে, কিন্তু 100 টকাটো অলপ বেছি দাম নিচিনা লাগিলে। ये बड़ी अच्छी बात कही आप। চ' আমি নাৱৰ পৰা নামি আহি মেলি এতিয়া এইফালে পেচাব কৰিব আহিলোঁ। বহুত জোৰছে মুতিব লাগিছে। আৰু এই পেচাবৰ ঘৰৰ ছাইডৰ পৰা আপোনালোকে এনেকুৱা এটা দৃশ্য দেখিবলৈ পাব। এইফালে বেলিও ডুবু হৈ আছে পূৰা। আমাৰ যাবলৈ হৈ গ'ল। ঠিক আছে, আমি এতিয়া ঘৰমুৱা হৈ আছোঁ, ঘৰলৈ গৈ আছোঁ, মানে মই মোৰ ৰুমলৈ গৈ আছোঁ। আৰু এটা কথা মই এতিয়া গম পাইছোঁ, মানে এই যিখিনি ৰাস্তাত মই এতিয়া গৈ আছোঁ, এইখিনি চবতে মানে পাহাৰ আছিলে, কিন্তু 1950 চনত যিটো ভূমিকম্প হৈছিলে তাৰ ফলত এইখিনি চব পূৰা সমান হৈ গ'ল, ফ্লেট হৈ গ'ল। এটা কথা, এই ৰাস্তাটোৱেদি যদি মই ৰাতি অকলে আহোঁ, তেতিয়া জীৱনটোত যিমান ভূতৰ সপোন দেখিছিলোঁ গোটেই সোপা মনত পৰিব। চ' এতিয়া দীপৰ বিল পাইছোঁ, সেই পূৰা আন্ধাৰ হৈ গ'ল। এইফালে ট্ৰেইন যাব, চ' ক্ৰচিঙত ৰখি আছোঁ। চ' গাইজ, আজিলৈ ইমানেই। এই জামৰ মাজতে আপোনালোক সকলোকে বিদায় দিব বিচাৰিছোঁ এইটো ভ্লগত। নেক্সট ভ্লগত লগ পাম। যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব।